Welcome to Study Learning. আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছো Hslc ক্লাস 10ৰ ইংৰাজীৰ এটা টপিক যেটো হৈছে ট্ৰান্সলেশনৰ বিষয়ে সো তোমালোকে ইয়াত যিকেইটা ট্ৰান্সলেশনৰ বিষয়ে ডিসকাস কৰা হৈছে এইখিনি মিস নকৰিবা ইয়াৰ পৰা তোমালোকৰ নিশ্চয় কমন থাকিব ইয়াত যিকেইটা ট্ৰান্সলেশন ডিসকাস কৰা হৈছে সকলো প্ৰিভিয়াস ইয়াৰত অহা কোৱেশ্চন হয় আৰু বিভিন্ন ধৰণৰ টেক্সট পেপাৰত অহা কোৱেশ্চন হয় সো তোমালোকে এইখিনি ধুনিয়াকৈ নোটস বুকত লিখি শিকি লবা এইখিনি মিস নকৰিবা তেনেহলে হক ভিডিওটো আৰম্ভ কৰো গুটেই ৰাতিপুৱা বৰষুণ দি আছিল It had been raining the whole of the morning দেউতাই কলে এতিয়া উলাই নাযাবা ডাইৰেক্ট নেৰেশনত Father said don't go out now যদি এই বৰষুণত উলাই যোৱা তোমালোকে তিতিবা If you go out in this rain you will get wet বৰষুণ এৰালৈ আমি ৰৈ তাকিলো We have waited till the rain stops আবেলি বেলিকা ৰাত বতৰ মুকলি হল The weather becomes clear in the afternoon আকাশত মেঘ নাছিল There was no cloud in the sky কিন্তু চিৰিয়াখানালৈ যাবলৈ দেৰি হল But it has become late to go to the zoo মই লালা আৰু ৰাণাক কলো বলা আমি নৈৰ পাৰলৈ যাও I said to Lala and Rana let us go to the bank of the river আমি নৈৰ পাৰে পাৰে ফুৰিলো আৰু ধুনিয়া দৃশ্যবোৰ উপভোগ কৰিলো We have walked along the bank of the river and enjoyed the beautiful sights আন্ধাৰ হোৱাৰ লগে লগে আমি ঘৰলৈ উভতিলো We have returned home as soon as it becomes dark 1997 or অসমৰ প্ৰাকৃতিক দৃশ্য বৰ ধুনিয়া The natural scenery of Assam is very beautiful এই দৃশ্য চাবলৈ বিদেশৰ মানুহ অসমলৈ আহে Foreigners come to Assam to enjoy this scenery তুমি গুৱাহাটীৰ চিৰিয়াখানা দেখিছানে Have you seen the zoo in Guwahati তাত নানা ধৰণৰ পশুপক্ষী আছে There are a variety of animals and birds there অসমৰ কাজিৰঙা পৃথিৱী বিখ্যাত কাজিৰঙা of Assam is world famous তাত থকা গড় অতি মূল্যৱান জন্তু কাজিৰঙা থকা তাত There rhinoceros found there is a valuable animal মই এতিয়ালৈ কাজিৰঙা দেখা নাই I have not seen কাজিৰঙা till now পৰীক্ষাৰ পাছত তালৈ যাম বুলি ভাবিছো I have thought to go there after the examination তুমি যদি আহা আমাৰ লগত যাব পাৰিবা If you come you can go with us আমাৰ শ্ৰেণী শিক্ষকে কৈছিল ভ্ৰমণে জ্ঞান বৃদ্ধি কৰে Our class teacher said traveling increases knowledge মানে জ্ঞান increases মানে বৃদ্ধি কৰা আৰু ভ্ৰমণ মানে traveling তোমালোকে এইখিনি মিস নকৰিবা ধুনিয়াকৈ নোটস বুকত লিখি শিকিবা ইয়াৰ পৰা তোমালোকৰ নিশ্চয় কমন থাকিব তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিল Your father came to our village yesterday তেখেতে এইখন গাঁৱতে জন্মগ্ৰহণ কৰিছিল He was born in this village তেখেত মোৰ দেউতাৰ বন্ধু He is my father's parent তোমালোকে এতিয়া দিল্লীত থকা নহয় জানো Nowadays you live in Delhi don't you তুমি অসমীয়া লিখিব পাৰানে Can you write Assamese অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা Come to our village during the Anching বহাগ বিহু আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয় In our village বিহু is not celebrated on stage কিছুমান ডেকা গাভৰুৱে পতাৰত নাচে আৰু গান গায় Some youths dance and sing in the open field তুমি আহিলে এই বিহু নৃত্য উপভোগ কৰিব পাৰিবা If you come you can enjoy this বিহু dance তোমাক লগ
তোমাক লগ পালে মই বৰ আনন্দ পাম I will be very glad glad মানে আনন্দ if I meet you ইয়াৰ পৰা তোমালোকে কমন পাবাই তোমালোকে এইখিনি মিছ নকৰিবা আৰু পৰৱৰ্তী পিছৰখিনি হ'ল তোমাৰ চিঠিখন কালি পালো I got received your letter yesterday এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছিলোঁ I have written a letter to you just now তুমি চিঠি লিখি ভাল পোৱা নহয়নে বাৰু You like writing letters don't you যদি গ্ৰমৰ বন্ধত আহা তোমাৰ লগত শিলঙলৈ যাম If you come during the summer vacation I shall go to Shillong with you শিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল The climate of Shillong is better than the climate of Guwahati আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে It has been raining here for some days বৰষুণ শস্যৰ কাৰণে ভাল Raining is good for crops এইবাৰ বানপানীত বহুত শস্য নষ্ট হ'ল A lot of crops has been damaged in the flood this year তুমি সাঁতুৰিব জানানে Do you know how to swim দেউতাই কৈছিল সাঁতোৰা এটা ভাল ব্যায়াম Father said swimming is a good exercise 2000 খিনি আমাৰ স্কুলত এখন খেলপথাৰ আছে There is a playground in our school আমি তাত ফুটবল খেলো We play football there স্কুলৰ খেল প্ৰতিযোগিতাত ইয়াত পতা হয় The sports competitions on our school are held there. যোৱা বছৰ 400 মিটাৰ দৌৰত মই প্ৰথম হৈছিলোঁ I came first in the 400 meter race last year. তোমালোকৰ স্কুলত খেলপথাৰ আছেনে Is there any playground at your school? তুমি কি খেল আটাইতকৈ ভাল পোৱা Which game do you like the most? আজিকালি কিছুমান ল'ৰা-ছোৱালীয়ে খেলৰ সলনি টেলিভিছন চায় Nowadays some boys and girls watch television instead of playing games আমি তেনে কৰা উচিত নহয় We should do not like that জীৱনত কৃতকাৰ্য হ'বলৈ আমি চেষ্টা কৰোঁ Let's try to come successful in life ভগৱানে আমাক সকলোকে সহায় কৰক May God help us all নিশ্চয় ইয়াৰ পৰা তোমালোকৰ কমন থাকিব তোমালোকে এইখিনি মিছ নকৰিবা ধুনীয়াকৈ নোটছবুকত লিখি এইখিনি শিকি ল'বা আৰু পাৰ্ট 2ৰ কাৰণে সাজু হৈ থাকিবা আৰু তোমালোকৰ যদি আমাৰ ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পোৱাৰ বাবে